নৱগঠিত চমৰীয়া সমষ্টিৰ উন্নয়নৰ নগ্ন ৰূপ আপোনালোকক দেখুৱাবলৈ লৈছো দুখনকৈ দলঙৰ ভয়ংকৰ দৃশ্য। হয়, এই দৃশ্য দক্ষিণ কামৰূপৰ সোণতলী চাউৰদিয়া সংযোগী পথৰ জৰাজীৰ্ণ দলঙৰ। কিছু বছৰ পূৰ্বে নিৰ্মাণ কৰা দলং দুখন বানপানীত জহি খহি গৈছিল। বৰ্তমান সময়ত উক্ত স্থানত দলং নাই, আছে কেৱল কেইটামান খুঁটি আৰু দলঙৰ ভগ্নাংশখিনি। সোণতলী বৰহী পাৰঘাটলৈ যোৱা একমাত্ৰ পথছোৱাত বহু বছৰ ধৰি স্থায়ী দলং নিৰ্মাণ নকৰাত সৰ্বসাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে। চাউৰদিয়া বা সোণতলী বৰহীৰ যিটো পাহাৰঘাট, সেই পাহাৰঘাটৰ যিটো মেইন ৰাস্তা, সেই মেইন ৰাস্তাটোত এটা খুঁটি আছে, আন এটা দহ ঠাই আছে। দুয়োটা ঠাইত দলং হৈছিল, কিন্তু বৰ্তমান দুয়োটা দলং নাই, কেৱল দলঙৰ খুঁটিকেইটা থিয় হৈ আছে। গতিকে এইখিনি ৰাস্তাত আমাৰ মৰিচাকান্দি, পামপাৰা বা লক্ষীপুৰ বা চহৰ অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী এইটো ৰাস্তাইদি সোণতলী হায়াৰ ছেকেণ্ডাৰী বা হাইস্কুল কলেজত তেওঁলোকে লেখাপঢ়া কৰি আছে। গতিকে এইটো ৰাস্তাত তাৰমানে 6 মাহ এইটো ৰাস্তাত চলাচল কৰিব নোৱাৰি। 6 মাহ পানী থাকে আৰু 6 মাহ তাৰমানে খোজকাঢ়ি বা আন প্ৰকাৰে যাব পৰা যায়। অঞ্চলটোৰ ৰাইজৰ খৰালিত দলঙৰ তলেদি আৰু বাৰিষাত নাও হৈছে যাতায়াতৰ একমাত্ৰ আহিলা। বানপানীৰ সময়ত স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। বিধ্বস্ত হৈ থকা দলংখনৰ সলনি স্থানীয় ৰাইজে এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে বাৰম্বাৰ দাবী জনাইছে, যদিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়িকা নন্দিতা দাসৰ। উক্ত পথৰ বিধ্বস্ত কাঠৰ দলঙৰ ঠাইত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে চৰকাৰ তথা বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনাইছে। আমাৰ সোণতলী যিটো বজাৰটো কমপ্লিট নিৰ্ভৰ কৰে বহৰীৰ বজাৰৰ ওপৰত। তাৰ পৰা মাল বস্তু আনি আমাৰ সোণতলীত বিক্ৰী কৰে। গতিকে গাড়ী ঘোঁৰাবিলাকো তাৰমানে যাব পৰা নাই। এটা গাড়ী এনেকুৱা পাল্টি খাই আছে, আপোনালোকে চাইছেই। এইটো চিত্ৰত দেখুৱাব। তো যিকে নহওক আমাৰ অনুৰোধ চৰকাৰলৈ, যাতে আমাৰ এই ৰাস্তাটো ভাল কৰি দি আৰু দুটা দলং যাতে ইয়াতে অচিৰেই কৰি দি আমাৰ ৰাইজৰ সুবিধা কৰি দিয়ে। দলং নথকাৰ কাৰণে মৃত্যুঞ্জয় 108 আদৰণি আদি সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। বজাৰৰ পৰা আমাৰ যিটো বহৰী পাৰঘাটলৈ যাব লাগে, একমাত্ৰ এইটো দলং জৰাজীৰ্ণ অৱস্থা হৈ আছে, মানে যাতায়াতৰ কাৰণে একদম অচল হৈ আছে। আমি যাব নোৱাৰো। যদি আমি খৰালি কালত দলঙৰ তলেদি অহা যোৱা কৰিছো, ইতিমধ্যে আমাৰ বৰষুণৰ বতৰ, বাৰিষা আহি আছে। গতিকে আমাৰ দলংটো অতি শীঘ্ৰেই আমাৰ দলংটোৰ কাম আৰম্ভ কৰিব লাগে। আৰু এই সময়তে আমি আৰু এটা কথা ক'ব বিচাৰিছো, আমাৰ যিসকল পঞ্চায়ত প্ৰতিনিধি ইতিমধ্যে নৱ নিৰ্বাচিত হৈছে, সেইসকলক আমি কাৰোজোৰে অনুৰোধ জনাওঁ যে আমি কেঁচুৱা যদি কন্দুৱাল নলৈকে মাকে গাখীৰ নিদিয়ে, আমি এইসকল প্ৰতিনিধিৰ দ্বাৰা জনোৱা যায় যে আপোনালোকে যদি বিভাগত জনায় যে আমাৰ অতি শীঘ্ৰেই দলংটো লাগে, একমাত্ৰ যাতায়াতৰ স্থল এই দলং যদি আমি বাৰিষাৰ সময়ত নিৰানিপৰা নকৰোঁ, যদি যাতায়াতৰ কাৰণে সুচল নকৰোঁ, তেতিয়াহ'লে আমি অহা যোৱা কৰিব নোৱাৰোঁ। তাৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক আমি জনাওঁ, অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক জনাই যাতে আমাৰ দলংখন অহা যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে। এইটো আমাৰ নৱনিৰ্বাচিতসকলক প্ৰতিনিধিসকলক অনুৰোধ জনাওঁ।